হাই ফ্ৰেণ্ডছ, আমি আজি আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকেতো জানেই দুৰ্গা পূজা চলি আছে। আমি ভাবিছোঁ আজি দুৰ্গা পূজা চাবলৈ যাওঁ, লগতে আপোনালোককো লৈ যাওঁ। আমাৰ ফালৰ পৰা আপোনালোকক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আহকচোন আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি পূজাৰ কাৰণে ৰেডি হৈ গ'লোঁ। এয়া আমাৰ লগত যাব মা, হাই এয়া দেউতা আৰু বা এয়া বা যাব। হেল্ল', আমি ব'লক আমি এতিয়া পূজা চাব যাওঁ। আমি ভাবিলোঁ এতিয়া বিশালকো অলপমান যাওঁ। বিশাল আমি ভাবিলোঁ পূজাৰ কাৰণে কিবা কাপোৰ কিনো। চাই আছোঁ আপোনালোকে মোৰ লগতে ব'লক। আমি ওপৰত লিফ্টত যাই আছোঁ। আমি শ্বপিং কৰি আহিলোঁ। ফ্ৰেণ্ডছ, আজি আমি ঘৰ আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে, কাৰণ আজি বহুত জেগাতে পূজা চালোঁ আৰু অকণমান বজাৰো কৰিলোঁ। এইবাৰ পূজাত কাপোৰেই কিনা নাছিলোঁ আৰু ভাবিছিলোঁ এইবাৰতো পূজা নহয়েই আৰু কাপোৰনো কিয় লওঁ, আৰু আজি পূজা চাই ভাবিলোঁ যে কাপোৰ লোৱাই ভাল। এইটো কিনিলোঁ, এইটোও কিনিলোঁ। এইবাৰ পূজা নহ'ব বুলি ভাবিছিলোঁ, কাৰণ ক'ভিড চলি আছে আৰু আমি ভাবিছিলোঁ এইবাৰ পূজা ঘৰতে চাব লাগিব। আৰু আজি লাষ্ট বুলি পূজা চাবলৈ গ'লোঁ, এনেকুৱা নালাগিল যে ক'ভিড চলি আছে, ইমান ভাল লাগিছে। আপোনালোকক কেনেকৈ বুজাওঁ। আৰু আজি বহুত ভাগৰো লাগিছে,
আমি অকণমান ৰেষ্ট লওঁ আজিলৈ বাই Bye. গুড Good নাইট night.